নমস্কাৰ চম্পাছ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম পিঠাপনাৰ উৎসৱ ভোগালী বিহুলে মাজত মাথো কেইটামান দিনহে বাকি গতিকে আপোনালোকৰ মাজত মই আজি শ্বেয়াৰ কৰিবলৈ লৈছো এটি বেংগলী পিঠাৰ ৰেচিপি হেতু হল পাটিসাপটা পিঠা বনাবলৈ আমাক কি উপকৰণ লাগিব আহক চাই লওঁ পাটিসাপটা পিঠা বনোৱাৰ উপকৰণবোৰ হ'ল চাউল মই এবাটি চাউল এনেকৈ গুড়ি কৰি লৈছো সম পৰিমাণৰ বাটিৰে এবাটি ময়দা আৰু এই বাটিৰে বেছি আধা বাটি চেনি লৈছো আৰু এটো বাটিৰে এবাটি নাৰিকল ৰুকি লৈছো আৰু লাগিব আমাক গুড় মই এনেকুৱা সেম বাটিৰে এবাটি গুড় 2 কাপ পানীত এনেকৈ ভালকৈ গুলি লৈছো এতিয়া আমি স্টাৰ্ট কৰিম গুড়খিনি পানীত ভালকৈ মিহলি গৈছে এই চাওক পুৰা লিকুইড হৈ গৈছে এতিয়া মই ইয়াতে অলপ চাউলৰ গুড়ি আৰু অলপ ময়দা দিম আৰু মিহলাম চাউলৰ গুড়ি ময়দা মিহলাম হাতেৰেও মিহলাব পাৰি অৱশ্যে হাতেৰে মিহলালে বেছি ভাল হয় আপোনালোকে ইচ্ছা কৰিলে গুড় আৰু কমো দিব পাৰে মই আমাৰ মিঠাৰ ওপৰত আৰু দিম গোটেইখিনি দি দিম এতিয়া মই ময়দাখিনিও দি দিম নাৰকেল বহলি এনেকৈ মিহলাই থাকিম বহুত বেছি ঘনও হ'ব নালাগে বহুত বেছি পাতলও হ'ব নালাগে এটা মিডিয়াম পৰ্যায়ত লিকুইডটো হ'ব লাগিব হৈ গৈছে এই চাওক বেছি ঘনও নহয় বেছি পনিয়াও নহয় এনেকুৱা পৰ্যায়ত হৈ যাব আৰু যাতে ময়দা আৰু চাউলৰ গুড়িখিনি গুট বান্ধি নাথাকে হেতু লক্ষ্য ৰাখিব লাগিব নহলে পিঠা নহব ভালকৈ মিহলি যাব লাগিব পুৰা মিহলি হৈছে এতিয়া মই এইখিনি 15 মিনিট মান ঢাকি থৈ দিম আৰু তাৰ মাজতে মই ৰেডি কৰি লম পিঠাৰ ভিতৰত দিয়া নাৰিকলৰ মিশ্ৰণখিনি মই ফ্ৰাই পেন বহাই দিছো আৰু নাৰিকলখিনি ইয়াতে দি দিছো অলপ ভাজা হোৱাৰ পিছত চেনিখিনি দিম আমি নাৰিকলৰ লাৰু যেনেকৈ বনাও তেনেকৈ মোটামুটি তেনেকৈ বনালে হ'ব বা অলপ কম থাকিলেও কথা নাই চেনিখিনিও দি দিওঁ আপোনালোকে মিঠা বেছি খালে আৰু অলপ বেছিকৈ দিব কম খালে কম দিব এটো আপোনালোকৰ নিজৰ ওপৰত কথা ভালকৈ ভাজিম এইখিনি গুড় দিও বনাব পাৰি চেনিৰ সলনি গুড় দিলে কালাৰ চেঞ্জ হ'ব বহুতে গুড়েৰেও ভাল পায় ইয়াতে গাখীৰো দিব পাৰি বিভিন্ন জনে বিভিন্ন ধৰণে বনায় মই আপোনালোকক সিম্পলভাৱে বনাই দেখুৱাই আছো মিডিয়াম ফ্লেমত ৰাখিয়ে ভাজিম নহলে জ্বলি যোৱাৰ চান্স থাকে আৰু সঘনাই লাৰি থাকিব লাগিব ইয়াতে মই ইলাচৰ গুড়িও দিছো 5-6টা মান ইলাচৰ ভিতৰৰ গুটিবিলাক গুড়ি কৰি ইয়াতে দি দিছো সেন্টৰ কাৰণে হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিম
বহাই লৈছোঁ তাৱা গৰম হৈছে মই এনেকৈ তেল লগাই ল'ম তাৱাত ভালকৈ ব্ৰাছ হ'লে বেছি ভাল হয় মই মিঠাতেল ইউজ কৰিছোঁ আপোনালোকে বগা তেলো ব্যৱহাৰ কৰিব পাৰে অৰ্থাৎ ৰিফাইন তেল বা ঘিউ ব্যৱহাৰ কৰিব পাৰে আৰু এতিয়া এই লিকুইডখিনি মই ইয়াতে দি দিম আৰু এনেকৈ লাৰি ল'ম যাতে তলত বহি থকাখিনি পুৰা মিহলি যায় প্ৰত্যেকবাৰ দিওঁতে এনেকৈ লাৰি ল'ম তাৰপিছত এনেকৈ দিম গোলকৈ মেলি দিম আৰু নাৰিকলৰ মিশ্ৰণখিনি মই এনেকৈ সাইডত দি দিম সাইডত দিলে বেছি সুবিধা হ'ব মিডিলত নিদিব তাৰপিছত এনেকৈ লুটিয়াই দিম ঠিক অমলেটৰ নিচিনাকৈ হৈ গৈছে এই দুই ফালে অলপ চেপি হেঁচি দিম তেতিয়া ভিতৰৰ নাৰিকলখিনি ওলাই নাহে ধুনীয়া হৈছে খাবলৈও বহুত টেষ্টি হয় এনেকৈ মই প্ৰত্যেকটো পিঠা বনাই ল'ম আজিৰ ৰেচিপিটো যদি ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কমেণ্টছ কৰিব আৰু নতুন ৰেচিপিৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ